আৰু তাইক এতিয়া মই জাহাজী কল এটা খাবলৈ দিছোঁ তো ঠিক আছে আপোনালোকে চাই থাকিব আমাৰ ভিডিঅ'টো ন পৰিণীতা অঁ হাই ফ্ৰেণ্ড স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আজি আকৌ এটা ভিডিঅ' ষ্টাৰ্ট কৰিব ওলাইছোঁ মোৰ গাটো বৰ ভাল নহয় তো এটা ভাবিছোঁ মাছৰ এটা চিম্পল ৰেচিপি বনাওঁ মানে কি আৰু সকলোতো জানেই মাছ বনাবলৈ চ' মোৰ গাটো যিহেতু ঠিক নহয় চ' সেইকাৰণে মই এটা মাছৰ চিম্পলকৈ এটা ৰেচিপি বনাওঁ ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আৰু আপোনালোকে জনাব কেনে পায় ঠিক আছে তো সেয়াই আৰু চাই থাকিব তেনেহ'লে জীৱনৰ এটা নতুন প্ৰচেষ্টা মোৰ ভিডিঅ' বনোৱাটো এনেদৰে ক'তো কথা কৈ পোৱা নাই আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনে পায় জনাব আৰু আপোনালোক সকলোকে মই ৰিকুৱেষ্ট কৰিছোঁ যে মোৰ ভিডিঅ' চাই এটা কমেণ্ট কৰি দিব ভাল পালেও বেয়া পালেও এটা কমেণ্ট কৰি দিব তো ভাল লাগে আৰু তেতিয়া তো সেয়াই ঠিক আছে বজাৰ গৈছিলোঁ বজাৰ যোৱাডোখৰ নেদেখালোঁ আৰু কম পৰিমাণে বস্তু কেইটামান আনিলোঁ ইয়াতে আছে চানাচুৰ আৰু এয়া এইবিলাক কিবাকিবি আৰু পপকৰ্নৰ পেকেট এটা আনিলোঁ এই পপকৰ্ন পেকেট খাই মই বহুত ভাল পাওঁ চ' পপকৰ্ন পেকেট এটা লৈ আনিলোঁ আৰু এইফালে আছে কল ইয়াতে আছে বিলাহী মাছ অলপ আনিছিলোঁ যিহেতু আজি মাছৰ এটা ৰেচিপি বনাম ৰেচিপি মানে কি আৰু চিম্পুলকৈ মই খাব পৰাকৈ যিহেতু মোৰ বেমাৰ হৈ আছে চ' ইয়াতে মাছ আছে একেলগতে চব ভৰাই আনিলোঁ বেয়া নেভাবিব দেই আপোনালোকে একেলগতে চব ভৰাই আনিলোঁ আৰু ইয়াত সৰিয়হ আনিছিলোঁ ইয়াতে আছে সৰিয়হ বগা সৰিয়হ তো ঠিক আছে তেনেহ'লে চাই থাকক মই কেনেদৰে কি কৰি আছোঁ ঠিক আছে এইফালে মই এতিয়া লৈ লৈছোঁ কল মোৰ মুখখন চাগে ভালদৰে নেদেখিছে আপোনালোকে ইয়াত লৈ লৈছোঁ মই এতিয়া কল এটা আপেল আৰু কেইটামান আঙুৰ এইখিনি এতিয়া মই কি কৰি আছোঁ চাই থাকিব ইয়াৰে যিটো মই এতিয়া জুইচ বনাম জুইচটোত মই অকল এইকেইটা ব্যৱহাৰ কৰিম কল এটা আপেল আৰু এইফালে আঙুৰ লৈছোঁ গাখীৰ নলওঁ বৰ্তমান সময়ত মই গাখীৰ খাব নোৱাৰোঁ মানে খাওঁ কিন্তু মানে মই এতিয়া মোৰ বেমাৰটোত মানে খাব নালাগে যিহেতু সেইকাৰণে মই গাখীৰটো এভইড কৰিছোঁ গাখীৰ মই লোৱা নাই ইয়াতে অলপ চেনি ল'ম তো এইকেইটা মই মিক্সাৰ গ্ৰাইণ্ডাৰটোত দি ল'ম তাৰপিছত এটা জুইচ হৈ যাব আৰু তো তেনেদৰে চাই থাকিব আপোনালোকে এইখিনি মই এতিয়া পূৰা কাটি মেলি ধুই ল'লোঁ আৰু কলটো বা ধোৱা নাই আপেলটো বাকলি গুচাই ল'লোঁ আৰু আঙুৰকেইটাও ধুই ল'লোঁ চাফা কৰি আৰু ইয়াতে মই এতিয়া চেনি মিক্স কৰিম ইয়াত এতিয়া মই এইখিনি ঢালি লৈছোঁ আপেল পূৰা ডাঙৰ ডাঙৰ হৈ থাকিলে একো নাই পূৰা ভাঙি দিব পাৰিম নেকি পাৰিলোঁ দেই মই এইখিনি পূৰা গুড়ি কৰি লওঁ চেনিটো জোখটো হৈছে নাই অলপ টেষ্ট কৰি চাওঁ যিহেতু মই খাম মই টেষ্ট কৰি চাইছোঁ একো নাই চেনি আৰু অলপ লাগিব অলপ মিলাই দিছোঁ পুনৰবাৰ অলপ দি লৈছোঁ ৰেডি হৈ গ'ল এতিয়া খাবহে লাগে আৰু মিক্সিটো ব্যৱহাৰ কৰাৰ পিছত পানী লাগি যায় ন অলপ চাফা কৰি দিওঁ নহ'লে বেয়া হৈ যাব বুলি চাফা কৰি ৰাখিলে ভাল লাগে আৰু বগা বস্তু এনেও সোনকালে লেতেৰা হৈ যায় এইখিনি মোৰ পেষ্টখিনি দেখাত কিন্তু মানে অলপ বেয়া লাগিছে দেখিবলৈ কিন্তু খাবলৈ ভাল খালে মানে ভাল হয় আৰু ইয়াতে যিহেতু বেলেগ একো মিক্স কৰা নাই চেনি গাখীৰ নাই বাৰু দেই গাখীৰ ওলাই গৈছে জাহাজী কল আপোনাৰ আপেল আঙুৰ তো তেনেকুৱাই আৰু মই ব্ৰেডৰ লগত খাম ক্ৰীম লগাই মানে বাটাৰ লগাই নাখাওঁ আৰু এনেকৈ মই ৰ'ব মই দেখাই দিছোঁ মই কেনেকৈ খাওঁ ইয়াতে মই ব্ৰেডখন লৈ ল'লোঁ আৰু ব্ৰেডখন লৈ ক্ৰীমখিনি ওপৰতে ক্ৰীম নহয় দেই বাৰে বাৰে ক্ৰীম ওলাই গৈছে মোৰ এয়া ফল মূলৰ পেষ্টখিনি এনেকৈ লগাই পেলাই কি যে দেখাই আছোঁ মই
এয়া সকলোৱে জানে লগাই খাবলৈ। এনেদৰে মই লগাই খাইছোঁ। মই কেনেদৰে লগাই খাইছোঁ আচলতে মই সেইটোহে দেখাইছোঁ এনেদৰে। আৰু মই এখন হাতে ব্যৱহাৰ কৰি আছোঁ, এখন হাত মই মোবাইল ধৰি আছোঁ, যিহেতু মোৰ ওচৰত ষ্টেণ্ড নাই সেইকাৰণে এনেদৰে লগাই খাই লওঁ তেনেহ'লে। ভাল হৈছে খাবলৈ, ভালেই লাগিব আচলতে, কিন্তু বেয়া লাগিব। আৰু মোৰ কেমেৰাটো বৰ ঠিক নহয়, মোবাইলৰ কেমেৰাটো বৰ ঠিক নহয়, সেইকাৰণে অলপ ধোৱা ধোৱা টাইপ আহিছে। ঠিক আছে তেনেহ'লে মই খাই লওঁ, আপোনালোকে চাই থাকক। ঠিক আছে। এয়া মই খাই থকা অৱস্থাতে আমাৰ লগৰ এজনী পালেহি, পৰিণীতা। হাই কৰি দিয়া। হাই। এই পিছফালে পূৰা কাপোৰ ওলাই আছে। এয়া মোলৈ তাই কিবা লৈ আনিছে দেই, দেখাই দিছোঁ। এইটো স্প্ৰাইট এটা লৈ আহিছে, তাৰপিছত এইটো কি কি কয়, খাজা। গাজা নে খাজা, এইটো কি পুৰীৰ পৰা অনা নেকি? কোনে আনিছিলে? অবিনাশে। এইটো পুৰীৰ পৰা লৈ আনিছিলে, মোলৈ দুটা লৈ আহিছে তাই মৰমতে। আৰু তাইকেইটা মই জাহাজী কল এটা খাবলৈ দিছোঁ। তো ঠিক আছে, আপোনালোকে চাই থাকিব আমাৰ ভিডিঅ'টো ন পৰিণীতা? এইফালে ভাতটো বহাই দিলোঁ, ভাতটো হৈ থাকিব। এইফালে মই বেলেগ কাম কেইটামানো আছে, কৰি লওঁ। এইফালে মই মাছখিনি ধুই ল'ম এতিয়া। মাছখিনি ধোৱাতেনো কি দেখাইছে বুলি ভাবিছে চাগে আপোনালোকে। মাছখিনি মই এতিয়া নিমখ দি পেলাই ধুম। ইয়াতে মই নিমখ লৈ লৈছোঁ, নিমখ দি পেলাই এতিয়া ধুম। এইটো মোক লগৰ এজনীয়ে শিকাইছিল। আৰু বেচিনটো অলপ লেতেৰা হৈ আছে, ইগন'ৰ কৰিব দেই, মই এতিয়া চাফ কৰিম আৰু। তো সেইকাৰণে এইখিনি চব, মাছৰ পানীটো বহুত লেতেৰা হয় ন, এইখিনি গৈ লওক, তাৰপিছতে মই বেচিনটো ভালদৰে ভীমবাৰে চাফ কৰিম। এয়া মাছ আৰু এইফালে নিমখ। এতিয়া মই এইটো চাফ কৰি লওঁ। ঠিক আছে, এয়া নিমখ আৰু এইফালে মাছ চাফ কৰি লওঁ তেনেহ'লে। মানে কি হয়, ইয়াতে পেটু থাকিলে মানে অলপ তিতা তিতা টাইপ হৈ যায়, ভাল নালাগে তেতিয়া। তিতা তিতা হ'লে মানে ইমান ধুনীয়াকৈ বনাওঁ খাম বুলি, যদি তিতা হৈ যায় ভাল নালাগে। মোৰ মুখখন ওলোৱাই নাই, তো সেইকাৰণে এতিয়া মই নিমখে ভালদৰে এইখিনি ধুই ল'ম। ধুই ল'ম মানে কি আৰু চবতে লগাই পেলাই পূৰা ধুই ল'ম। এয়া নিমখ, নেদেখিব পাই যে ভালদৰে দেখাই দিছোঁ। এতিয়া পূৰা চফা হৈ গ'ল, বগা বগা নহয় দেই, বগাটো ওলাই গ'ল আৰু মুখতে। মাছ চাফা কৰিলে মানে বহুত মাছ মাছ গোন্ধাই থাকে হাতবিলাক, পূৰা ভীমবাৰ লগাই এতিয়া চাফা কৰিছোঁ। এতিয়া মই মাছখিনিত আকৌ নিমখ আৰু হালধি লগাই অলপ দেৰি ৰাখি থৈ দিম। মানে কি আৰু একেবাৰে মিলাই মেলি ডাইৰেক্ট কেৰাহীত ফ্ৰাই কৰিম। এইফালে হালধিও দি দিছোঁ। এইখিনি এতিয়া ভালদৰে মিলাই ল'ম, চবতে সানি দিম আৰু চবতে লগাই দিম, চবতে লাগি যোৱাকৈ লগাই দিব লাগিব। এখন হাতে কেমেৰা ধৰি, মোবাইল ধৰি, আৰু এফালে এখন হাতে কাম লাগি আছোঁ। অসুবিধা হয় কৰিবলৈ, কিন্তু উপায় নাই, কৰিবই লাগিব। ঠিক আছে তেনেহ'লে মই এইখিনি ভালদৰে সানি লওঁ আৰু অলপ মিলাই লওঁ, চাই থাকিব আপোনালোকে। এয়া মই মাছখিনি ফ্ৰাই কৰি লৈছোঁ, ভালদৰে ফ্ৰাই কৰি ল'ম আৰু। এয়া আমি এতিয়া মাছটো ফ্ৰাই কৰি কেৰাহীত দি থৈছোঁ আৰু আমি দুইজনী এতিয়া অলপ বাগৰি লৈছোঁ, যিহে গৰম, ফেনৰ তলত বহি, মানে বহি নহয় আৰু বেডিঙতে বাগৰি।
তো পৰিণীতা কৈ দিয়া কেনেকুৱা লাগিছে আজি গৰম লাগিছে আৰু পুৰা গৰম ন বহুত গৰম আৰু আজি কৈ দিয়া মই কি বনাম মাছ আৰু সৰিয়হত দিয়া মাছ সৰিয়হত দিয়া মাছ তাই শিকাই দিব মোক অলপ মই ইমান ভালকৈ নাজানো মানে জানো কিন্তু ইমান ভালদৰে আৰু এক্সপাৰ্ট নহয় আৰু এনেকৈ বনাইছোঁ সৰিয়হ দি কিনে বনোৱা নাই সেয়াই আৰু তো আপোনালোকে চাই থাকিব আজি মোৰ ভিডিঅ'টো শেষৰলৈকে দীপাৰ ভিডিঅ'টো শেষৰলৈকে চাব আপোনালোকে আৰু কেনেকুৱা পায় কমেণ্ট কৰি জনাব ঠিক আছে তো চাই থাকিব তেনেহ'লে এইফালে পৰিণীতাক একেবাৰে আদা নহৰু গছত লগাই দিছোঁ কাম কৰিব পাৰে বেয়া পাইছা নেকি নাই কিয় বেয়া পাম এইফালে আমি পৰিণীতা মই এতিয়া আদা নহৰু পেষ্টটো বনালোঁ দেখাই দিয়া পৰিণীতা আদা নহৰু বিলাহী সৰিয়হ আৰু কেঁচা জলকীয়া 2টা দি দিলোঁ বেছি দিয়া নাই কাৰণ মই বেছিকৈ জ্বলা খোৱা নাই এতিয়া সেইকাৰণে কমকৈ দিলোঁ তো চাই থাকিব আপোনালোকে পেষ্টখিনি হৈ গ'ল বনোৱা এতিয়া আৰু বেছি দিন নাই আৰু হ'বলৈ এইফালে ফাৰ্ষ্টত আমি এতিয়া আলুখিনি ফ্ৰাই কৰি লৈছোঁ মাছখিনি অলৰেডি ফ্ৰাই কৰা হৈ গৈছে এতিয়া আলুখিনি ফ্ৰাই কৰি আছোঁ এইফালে পৰিণীতা লৰাই আছে হ'বই আৰু এতিয়া বেছি টাইম নাই এইফালে পেষ্টখিনি দি দিলোঁ এতিয়া আমি ইয়াতে এতিয়া ৰং গুড়া অলপ দিম বেছিকৈ মছলা নিদিওঁ হৈ যাব ন হৈ গ'ল সকলোখিনি দিয়া হৈ গ'ল এতিয়া আমাৰ এতিয়া অলপ দেৰি লৰাম সিজাম আৰু তাৰপিছতে পানী দি উতলাম আৰু তাৰপিছতে সকলোখিনি দি যাম এটা এটাকৈ চাই থাকিব আপোনালোকে আৰু শেষত জনাই আছোঁ খাবলৈ কেনেকুৱা হয় ভাল হ'লেও ভাল হৈছে বুলি ক'ম যদি বেয়া হয় বেয়া হৈছে বুলি ক'ম যদি ভাল হৈছে মানে ভাল হয় আৰু আপোনালোকে তেতিয়া ট্ৰাই কৰি চাব পাৰিব ন এইখিনি অলপ ভাজি লৈছোঁ আৰু এইফালেতো মই আলু ফ্ৰাই কৰি ৰাখিছোঁৱেই আলুখিনিও দি দিম তাৰপিছত এটা এটাকৈ সকলোখিনি দি যাম পানী দি দিলোঁ আৰু এইখিনি হৈছে জালুক খুন্দি পেলাই এই গিলাচটোতে ৰাখি দিছিলোঁ অলপ কালাৰটো মানে ক'লা টাইপ আহিছে আৰু জালুকৰ গুড়া অলপ জালুক এনেই 6টা 7টামান দি দিছোঁ পানী বেছি যেন লাগিছে বেছি হোৱা নাই ইয়াতে মাছ দিব লাগিব যিহেতু আৰু আলু দিম পূৰা উতলাব লাগিব তেতিয়া গ্ৰেভি টাইপ হৈ যাব এতিয়া পানী লাগিছে অলপ ইয়াতে এতিয়া মই মাছ আৰু আলুখিনি দি দিম এইফালে আমাৰ মাছ তৰকাৰী আজি ৰেডি হৈ গ'ল তো এতিয়া খাবহে লাগে আৰু দেখাত ধুনীয়াই দেখিছোঁ খাবলৈ কেনেকুৱা হয় নাজানো খাই মেলি আপোনালোকক জনাম কেনেকুৱা হয় ঠিক আছে আৰু পিচ ইয়াতে মই এনেকৈ বনালোঁ আৰু মাছৰ তৰকাৰী আৰু এইফালে 3 পিচ ৰাখি দিছোঁ আমি 3জনীয়ে এপিচ কৰি খাম আৰু গোটেইকেইজনীয়ে এইফালে বাঢ়ি লৈছোঁ এইফালে আছে সৰিয়হ চাটনি আৰু এইফালে মাছ আৰু এইফালে আছে বাতি তুমি খোৱা আকৌ বাতিটো লৈ লোৱা যোনটো হ'লেও লৈ লোৱা তুমি বুলি ওলাই গৈছে একেবাৰে খাই ল খাই কেনেকুৱা পাই কবি আকৌ কাঁইট আছে নেকি মাছ ধেৰ আছে মাছটো কাঁইট আছে ভাল হৈছে বনাব জানিছোঁ আমি 2জনীয়ে লগ লাগি বনাইছিলোঁ আজি তো ভাল হৈছে ক'লে মানে ভালে লাগে আৰু তো খাওঁ তেনেহ'লে আমি এতিয়া চ' গাইজ আজি মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাব বিশেষ তেনেকুৱাকৈ একো দেখাবলগীয়া নাছিলে তো যি পাৰিলেও আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ তো ঠিক আছে কমেণ্ট এটা কৰি জনাই দিব কেনে পালে তো আজিলৈ বাই বাই